মোবাইলত ইমানেই বিজি হাই ক'বলৈও টাইম নাই নানুকু বনাই আছো চিকেন আলু বিলাহী আলু আমি বনাই আছো চিকেন আলু ব্ৰইলাৰ হয় আৰু চাকি আছো চাইমদ মানে মিচিঙৰ চাই আপং বহুত দিনৰ মূৰত খাব পাম ব্ৰইলাৰ মাংসৰ লগত পৰ আপং মই চব্জি বনাই আছো ন অলপ পাছত খেলি মুখে মাহীয়ে কামত বিজি আছে মই কৰিছো আৰু হৈয়ে গৈছে এতিয়া চব লগালো এটি দিব লগা একো নাই ফিনিছ ইমান গ্ৰেভিটো ধুনীয়া আছে দাঁত তেজপাত দিছিলোঁ আলু ভাতটো হৈ গ'ল চব্জিও হৈ গ'ল এতিয়া নমাম আমাৰ চাইমদৰ কালাৰটো চাওক ইমান ধুনীয়া হৈছে চিকেন আলু খাওঁ আৰু মজাকে মাহী আৰু মই শেষ কৰিম আৰু এইখিনি খাই লওঁ তেতিয়াহ'লে কেনেকুৱা লাগিছে খাই গুণগুণ গতে আমি অৰ্ডাৰ দিছোঁ চিকেন তন্দুৰী চাওক আৰু চালাড দিছে চাটনি দিছে পদিনাৰ গ্ৰীণ চাটনি আৰু চালাডত দিছে পিঁয়াজ আৰু তিয়হ আমি ভাত খাই মেলি অলপ আপোনালোকক মাহীৰ হালখিনি দেখাই দিম বুলি ভাবি আহিলোঁ কি বৈছে আপুনি এইটো মেখেলা চাদৰ হয় জোৰা ইমান দেৰিলৈকে 10:30 এতিয়ালৈকে কাম কৰে পূজা আহি গৈছে না বেংগলীতো এইটো কাম না পূজাৰ কাম হাতটো বেছি ঘৰত যাবগে হাতটো ছোটা লাগি আছে কাম কৰিছিল ৰাতি ৰাতি পূজা যাবগে ঘৰত পূজাতো ঘৰত যাবই লাগব ইয়াতে বহুত হাল আছে সব বেংগলোৰৰে মানুহ হয় বাহিৰৰ মানুহে আছে বেছিভাগ ইয়াতে আৰু বড়ো মানুহ এজন আছে আৰু আগতে মাইকী মানুহ আছিল বহিছিল হালত আজিকালি নাই অকল সব লৰাই আছে কাটা পাছত দিছেগে মাহী মাহী ভাই মামি পাটৰ কাপোৰ হয় এইটো টচৰ কাপোৰ এইটো খুৰাই বৈ এইটো খুৰা খুৰা এইটো খুৰাই কাটিছে এতিয়া পূজা বুলি দেৰি দেৰিকে কাম কৰে ঘৰত যাবগে বুলি ইয়াৰ মালিক কোন আমি ৰাতি এনে চাব আহিছো চাব কি কৰিছা তুমি বিল্ডিঙৰ ওপৰত আছে ন বিল্ডিঙৰ ওপৰত নাযাওঁ ভাল কথা ভাল ছোৱালী দীঘল কিবা কৰিব পাৰি নহয় আপোনাৰো কাটিব নেকি হয় আৰু আমি এতিয়া যাওঁগে ভাত খালা নাই সঁচাকে ভাত খালে নেকি খোৱা নাই কেতিয়া বনাব আপুনি বড়ো নেকি দেখালে লাগি চাওক মাহীয়ে যে লৈ গৈছেগে তাৰ পৰা সেইখিনি হয় কিমান ধুনীয়া হয় চাওক ব্লু কালাৰটো মোৰ বহুত ভাল লাগিছে আৰু এইটোও ভাল লাগিছে এইকেইটাৰ দাম 10, 20,
60,000লৈকে যায়। এইকেইটাৰ কিমান হয় মই একজেক্টলি নাজানো, নুসুধিলোঁ। কাটি আছিলোঁ টচ মুগা এইটো নাম দেন 60,000 মেখেলা চাদৰ মোবাইল নোলাতে এই বিছনাত তুমি এই ব্ৰাউন কালাৰটো কটন এইটো নকৈ পিন্ধি চাব নেকি? পিন্ধাই দিওঁ স্কাই ব্লু এতিয়া নকৈ পিন্ধিব। এইটো মই পিন্ধিছো আমাৰ কুইন আইতা। ভালকে থাকা, এনেকে থাকা। এইটো উঠাই লোৱা, এনেকে এনেকে উঠাই দিয়াচোন। হাতটোত দেচোন কেনেকুৱা লাগিছে তোমাৰ মেখেলা চাদৰটো পিন্ধি? ভাল লাগিছে ক আমি যে শ্বপিং কৰিব যাওঁ কালাৰ দেখি পাই দিয়ে পচন্দ খাই এইটো লাষ্টত ডক্টৰে মানে চুলাটো মানে এইটো মোৰ পিন্ধি থকাটো মোক খুলিব মন জনে ইমান ভাল লাগিছে মোৰ। কিনিটো পিন্ধিব নোৱাৰোঁ, ইমান দামী চান্সতে পিন্ধিছোঁ আৰু। ঠিক আছে, নহ'লে আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। লগ পাম নেক্সট ভিডিঅ'ত। যদি ভাল পায় ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।